নমস্কাৰ মোৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালেই চাগে, মোৰো ভালেই। আৰু আজি মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। তো বলক এইটো মানে এনেকুৱা দুটামান লেউৰামিৰ ওপৰত আছে, মানে সিহঁতে জন্ম হোৱা আগতে সিহঁতে ওপৰত চাগে ভগৱানক কৈ থৈ আহিছিলে যে আমি তলত গ'লেও লেউৰামিখনেহে কৰি ফুৰিম আৰু বেলেগ কাম নকৰোঁ। বন্ধুসকল মোৰ ফালে কি চাই আছে? ভিডিঅ'টো মাজলৈ যাওঁ বলক। रहा नहीं जाता, तड़प ही ऐसी है ना। মানুহটো দেখাত কলা হ'ব পাৰে, কিন্তু হাত মাৰিলে চবৰে মালপানীটো বগাই ওলাই না, কাৰণ মালপানীৰ ৰং একে থাকে, বগাই ওলাই চবৰে বগা। চবেই জানে, আৰু তই চবৰ আগত কি টিচাৰ দেখাব আহিছ নেকি? নকৰবি চেট ডামৰা পিটন দিম কেলা, ডামৰা পিটন। মই জনাত এইটো বেইনত একোৱেই নাই, কেৱল যাব আৰু যাবলৈহে জীয়াই আছে। এইটো একেলা কি লাইফত চাগে কি কাপোৰ পিন্ধিয়ে পোৱা নাই নেকি? পেণ্ট পিন্ধিছে আৰু স্পৰ্টিং মানে টি চাৰ্ট দুটা পিন্ধিছে, তাৰ ভিতৰতো কেলা চাৰ্ট এটা কঁকালত মাৰি লৈছে। এই ভচেৰি কি তোৰ কেলা জাঙিয়াটো লগাই ল তোৰ মূৰত, তেতিয়া আৰু ভাল লাগিব। হৈছে কেলা অসমৰ জাবৰ, ইহঁতক কেলা কোনো ডাষ্টবিনত থ'ব পৰা নাই, আৰু মোক চাই ন ইহঁতক ডাষ্টবিনত থৈ দিব লাগে। কেলা ঘৰত বেলেগ কাম নাই নেকি? ইনষ্টাটোত যে খালি আহি লাইক কমেণ্টৰ লগত কেলা বাৰ পিনি পেণ্টি পিনি বনাই থাকোঁ ৰিলচ। আজি মেলি নথওঁ দেই, বতাহ মাৰিছে, বাল বতাহ উৰুৱাই লৈ গুচি যাব নহয়। এই বাইদেউ মেলি থওক, আপোনাৰতো তাত এনেই গৰমেই লাগি থাকে, তেতিয়াহেতো বতাহ লাগিব মেলি থ'লে। এইজনীয়ে যে এইটো খালি এইটো লৈহে জীয়াই আছে, বাকী একো মালেই নাই। এনেকুৱা কি বস্তু যোনটো পাহাৰৰ নিচিনা ওখ হয়, সেইটো পাহাৰ যেনেকুৱা চাই আছে, কিন্তু অলপ টাইমতে সৰু হৈ যায়, মানে ছুটি হৈ যায়। কি হয় জানা নেকি? কোৱা জানা যদি। এই ভণ্টি এনেকৈ মই বুজাই দিব নোৱাৰোঁ ছ'চিয়েল মিডিয়াত, যদি বুজাই দিব লাগে বাট তুমি মোৰ ওচৰত আহি যাবা। আৰে পাহাৰ কেনেকৈ ডাঙৰ হয়, কেনেকৈ টিপিলে সৰু হয়, বাট গাড়ী কেনেকৈ চলাই টাইপ হয়, সেইবিলাক চব শিকাই দিম। समझ रहे हो? যিমানে বেয়া কমেণ্ট কৰিবি সিমানে সেইটোৱেই পাবি, তহঁতৰ বাপেৰৰ খাই থকা নাই। আৰু যিমানেই লাউৰামিখন কৰিবি ইনষ্টাত আহি, সিমানেই মানে কমেণ্টত। वाह क्या सीन है। কোৱা নাই মোৰ বাপেৰ খাই আছোঁ বুলি, বাট নিজৰ ৱেটত নিজে থাকিবি, আৰু জোখতকৈ অভাৰ আনচি লাউৰামি নেদেখাবি। আৰু তোক গিয়েৰে বুলিহে তোক ৰাখি আছে, অতদিনে যদি মই হোৱা হয় তোক কেলা পোকৰে মূৰে চেন দি বাহিৰ কৰি দিলোঁ হয় ঘৰৰ পৰা। স্বাগতম গাইজ মোৰ চেনেলত। আহা আজিও কাৰোবাক ৰোষ্ট কৰি ফালি দিওঁ। ছোৱালীজনী চুলিকেইডাল দীঘল হ'ব লাগে, বিহু নাচনী হ'ব লাগে, গান গাব পৰা হ'ব লাগে, সেইজনী মোৰ।
ফিক্স কালা সেইজনী মোৰেই তো যাৰ নাই দাড়ি সি হয় 1 নম্বৰৰ নাৰী আৰে বনৰ পক্ষী তোক কেলা কোনে ক'লে দাড়ি নাথাকিলে যে হয় নাৰী বুলি कैसा लगा मेरा मजाक হ'লে দাড়ি গজিব ছোৱালী দাড়ি কবা গজিব পাওঁ মানে ছোৱালী হয় ল'ৰাটাই মই থাকোঁ আমি মানে যাৰ নাই দাড়ি তুমি ছোৱালীহে নেকি বে তই অন্ধ নেকি বনৰ পক্ষী गजब बेइज्जती है এনেকুৱা কি বস্তু যোনটোত তই যিমান গা ধোৱা যিমান চাবোন দি ধোৱা নিৰ্মা চাবোন অমুক চমুক চাৰ্ক দি ধোৱা সেই বস্তুটো কলা কলাই থাকিব বগা নহয় চাফা কলা কলা থাকব কিবা থাকব আমি কি জানছে তুমিহে জানছে হেৰো বাইদেউ কাতিমহীয়া মাইকী কুকুৰজনীৰ নিচিনা তাত লগা হৈছে নেকি মানে মৰম समझ रहे हो যদি চাই ভাল লাগিলে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এটাও কৰি দিবা আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবা আহিছা ছাবস্ক্ৰাইব এটাও কৰি ল'বা এনেকৈ ধেমালি ধেমালি ভিডিঅ'বিলাক চাবলৈ আৰু আজি পুনৰ নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি দি আজিলে বাই